মৈৰাবাৰীৰ গৰিয়াবৰী পথাৰত 1 লাখ টকা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 8জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এই ঘটনাটোত। মৈৰাবাৰীৰ গৰিয়াবৰীত 1 লাখ টকা কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। উল্লেখযোগ্য যে গৰিয়াবৰী গাঁৱৰ ইমৰান হুছেইনে আফজ ৰুল হকৰ পৰা 4 মাহ পূৰ্বে ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম খুলিবৰ বাবে ধাৰত লৈছিল 1 লাখ টকা। আফজ ৰুল হকে নিজৰ টকা বিচৰাত ইমৰান হুছেইনে তেওঁলোকৰ পৰিয়ালৰ কেইবাজনো লোকক লগত লৈ হাতত তৰোৱাল লৈ আফজ ৰুল হকক আক্ৰমণ কৰাত আফজ ৰুলৰ পৰিয়ালবৰ্গৰ লগতে আফজ ৰুলক ৰক্ষা কৰিব বিচৰাত 8জনকৈ লোকক আক্ৰমণ কৰে। এই ঘটনাত 2জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলক মৈৰাবাৰী চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে নগাঁৱলৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ঘটনা সংঘটিত কৰি ইমৰান হুছেইনে জুৱা খেলক কেন্দ্ৰ কৰি মাৰপিট হোৱা বুলি সংবাদ মাধ্যমৰ লগতে আৰক্ষীকো ভুল পথে পৰিচালনা কৰিব বিচাৰিছিল বুলি জানিব পৰা গৈছে। বৰছলাৰ পৰা বাছিৰ আহমেদৰ প্ৰতিবেদন এম নিউজ। তারপরে 25,000 টাকা লইছিল, লই পেয়ে ডেইলি 4,000 টাকা লাভ ইন্টারেস্ট। আমার তাত রেকর্ডিং আছে, কল রেকর্ডিং আছে, সব আমি দেখাব পাৰিম, এইটো সবুত আছে। তাৰপিছত 25,000 টাকা ডেইলি 4,000 কৰি দি পেলাই মই আৰু দিব নোৱাৰিও হ'ল। তাৰপিছত সি কি কৰিছে, 2 দিন আগত মই পালচাৰ এখন লৈছোঁ, আহি পেলাই সেই কিডনিপ কৰি ৰাস্তাৰ পৰা সি ঘৰত লৈ গুচি গ'লে। তাৰপিছত কি কৰিছে, খেলটো যে পুৰা চলি আছে, মোৰ গাড়ীটো নিয়াৰ পিছত মই কৈছোঁ যে খেলটো বন্ধ কৰি দিম। খেলটো বন্ধ কৰাৰ পিছত তাৰপিছত এই আজি ঘটনাটো হ'ল, মই আহিছোঁ, তাৰপিছত সি আফজাৰুল মোক এনেকৈ ধৰি 4-5 ককাই বাই আহি পেলাই তাৰ ঘৰত নি পেলাই দা দি এনেকৈ কোবাইছে। আপোনালোকৰ কেইজনে ইনজুৰ হৈছে? 5জন। মোৰ একে পৰিয়ালৰে ভতিজা ল'ৰা ইমৰান হুছেইনে মোৰ পৰা আজি 4.5 মাহমান আগতে 1 লাখ টকা ধাৰে নিছে কিবা ব্ৰইলাৰ ফাৰ্ম দিব বুলি। এতিয়া 4.5 মাহ হোৱাৰ পিছত মই মানে পইচা খোজোঁ, মোৰ প্ৰয়োজন হৈছে পইচা খোজোঁ। মই এতিয়া পইচা খুজিব গ'লে পইচা নিদিওঁ বুলি আৰু বেয়াকৈ গালি গালাজ কৰে। আজি যেতিয়া মই মানে পইচা খুজিব গৈছোঁ, পইচা খুজিব যোৱাতে সিহঁতে মানে গ্ৰুপ ধৰি আহি আমাৰ গোটেই পৰিয়ালক মাৰধৰ কৰে। আমি বাইককে 5জন আছিলোঁ আৰু মোৰ মাক আছিল, আমাৰ চবকে মাৰামাৰি কৰে। মাৰামাৰিত আমাৰ বাই 2জন মানে বিশেষকৈ আঘাত হৈছে গুৰুতৰভাৱে। তেখেতক মৈৰাবাৰী FRU হস্পিটেলৰ পৰা আপোনাৰ নগাঁৱলৈ ৰেফাৰ কৰিছে। নামকেইটা ইনজুৰৰ নামকেইটা বেছিকৈ মানে একলাছ আলী আৰু ফাটালী, তেখেত 2জন মানে বেছিকৈ গুৰুতৰ হৈছে। আৰু মই মোৰ মানে ইয়াত মাথা ফাটাই দিছে, ছাৰে চাইছে।